দৰ্শক বন্ধু বান্ধৱীসকল, আজি আকৌ আমি এটা অগতানুগতিক ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। এয়া চাওক, আমাৰ সন্মুখত এই দুটুকুৰ কলত আমি এনেকৈ পিঁয়াজৰ মানে গোটা পিঁয়াজ দিছিলোঁ। মানে ইয়াত দিয়াৰ কাৰণটো হ'ল কি, এনেকৈ দিলে ইয়াৰ বাঢ়নটো ভাল হয়। কলগছত যথেষ্ট পানী থাকে, তাতে পানী নিদিয়াকৈ ইয়াত পানী দিয়াৰ দৰকাৰেই নাই। কেৱল আমি অলপ খান্দি লৈ কলগছডাল কাট কৰি লৈ তাত পিঁয়াজখিনি দি অকণমান সাৰুৱা মাটি তাৰ গুড়ি গুড়ি আমি দি দিব লাগে গুড়িত। তেনেকৈ দিলে কি হয়, ইয়াৰ বাঢ়নটো সোনকালে হয়। এইবিলাকৰ মোৰ ৰোৱা 27 দিন হ'ল মাত্ৰ। 45 দিনমানৰ ভিতৰত ইয়াক আমি কাটিবই পাৰিম। ইয়াৰ গুড়িবিলাকত আমি কাটি লৈ যাওঁ। এইটো ভাজি খোৱাৰ কাৰণে কৰা হৈছে। পাতবিলাক পিঁয়াজৰ পাতৰ যথেষ্ট খাদ্যগুণ আছে, আপোনালোকে জানেই। বিশেষকৈ আইৰণ বহুত আছে। আৰু এইবিলাকৰ কাৰণে বজাৰৰ পৰা কিনি আনি বহুতে আমি তৰকাৰীত খাওঁ, বা বহুতে ইয়াৰ খুব ভাল পায় খাই পেলাই। ভাজিয়েই হওক, শুকানেই হওক, তৰকাৰীৰ লগতে হওক, তেনেকৈ খায় আৰু। কিন্তু সেইবিলাক যিটো কৰা হয়, তাত যথেষ্ট ইউৰিয়া সাৰ দিয়ে। ইউৰিয়া সাৰ দি বৃদ্ধি কৰে, গতিকে তাই লহপহীয়া হৈ বহুত খুব সোনকালে ডাঙৰ হৈ উঠি আহে আৰু। কিন্তু আমি এনেকৈ ঘৰত খোৱাটো জৈৱিকভাৱে যিকোনো বতৰতে, এইটো আপোনাৰ বহুত আগতীয়াকৈ কৰিব পাৰি। এইটো আগতীয়াকৈ কৰিলেও পানীৰ অসুবিধা নাই ইয়াৰ। এই কলৰ গছত যথেষ্ট পানী থাকেই, তাৰ পৰা শুহি লৈ ই ছাঁতো কৰিব পাৰোঁ, আমি চালিৰ তলতো কৰিব পাৰোঁ। সেইটো এটা সুবিধা। যদি চালি থাকে, বৰষুণৰ পৰা ৰক্ষা কৰাৰ কাৰণে চালিৰ তলত কৰিব পাৰোঁ। বেছি ঠাইও নালাগে। এনেকৈ লাইন লাইন কৰি শাৰী শাৰী কৰি আমি লগাই থৈ গ'লে হ'ল কলবিলাক। গতিকে এঘৰ মানুহৰ চাহিদাৰ কাৰণে এনেকৈ কলৰ টুকুৰাবিলাক কাটি আমি সহজে এবিধ খুব মানে উপাদেয় আৰু মূল্যৱান পাচলি ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ। আৰু যিটো অগতানুগতিক, আমি বজাৰত কিনিবৰ দৰকাৰেই নাই। আচ্ছা, আমি কেনেকৈ কৰিলোঁ এইটো পদ্ধতিটো দেখুৱাই আছোঁ। কলগছত এনেকৈ ৰোপণ কৰাৰ এটা কাৰণ হ'ল যে ইয়াত বাঢ়নটো খুব ভাল হয়। কাৰণ ইয়াত উপযুক্ত পৰিমাণে কলগছত পানী থাকেই, ৰস থাকেই। আৰু কলগছৰ যিটো পানী বা ৰস, তাত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে। কলগছৰ পানীৰ ৰসত মানে বহুত ভাল বস্তু থাকে। ইয়াৰ নিউট্ৰিয়েণ্টবিলাক উদ্ভিদৰ কাৰণে খুব উপকাৰী। আৰু সেইকাৰণে পিঁয়াজৰ বাঢ়নটো খুব ভাল হয়। আৰু পিঁয়াজে সহজে ইয়াক শোষণ কৰি লয়। ইয়াৰ শিপাবিলাক বহুত শক্তিশালী, সেইকাৰণে সহজে ইয়াৰ পানীটো শোষণ কৰিব পাৰে। আৰু সেই পানীখিনি নষ্টও নহয়, কাৰণ ইয়াত পানী মানে শোষণ কৰি লৈ ইয়াক কামত খটুৱাব পৰা যিটো শক্তি এই উদ্ভিদবিধৰ আছে। সেইফালৰ পৰা পিঁয়াজক এনেদৰে পিঁয়াজৰ খেতি যদি আমি এনেকৈ কৰোঁ তৰকাৰীৰ কাৰণে, আৰু সেইটো ভাজি খোৱাৰ কাৰণে, পিঁয়াজৰ গুটিটোৰ কাৰণে নহয়, ফচলৰ কাৰণে নহয়। আমি ইয়াৰ পাতবিলাক ভাজি খোৱাৰ কাৰণে যিটো পাচলি হিচাপে এনেকৈ কৰিব পাৰোঁ, সহজে কৰিব পাৰোঁ। আচ্ছা, ইয়াক মই ক'লোঁ অলপ আগতে কৈছোঁৱেই, ইয়াক চালিৰ ভিতৰতো কৰিব পাৰোঁ। বাৰিষাৰ শাওণমহীয়া ভাদমহীয়াৰ পৰা আৰম্ভ কৰিব পাৰি। আমি যদি এখন চালি কৰি দিওঁ বা প্লাষ্টিকৰ তলত কৰোঁ, বৰষুণ পৰিলে ইয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে এখন চালি দিব পাৰি। আৰু তাৰ তলত কৰিলে আমি প্ৰতি সপ্তাহে ইয়াৰ পৰা আমি ইয়াৰ এনেকৈ কাটি মেলি ভাজি খাই থাকিব পাৰোঁ, তৰকাৰী খাই থাকিব পাৰোঁ। ইয়াক গুড়িত কাটি দিলে আকৌ গজালি ওলাব ইয়াৰ, তাৰ পৰা কাটি লৈ গ'লে গজালি ওলাই যাব। গতিকে এনেদৰে কৰিলে যথেষ্ট উপকৃত হ'ব পাৰি। আচ্ছা, আমি এই কেনেদৰে কৰিলোঁ সেইটো মই দেখুৱাবলৈ ওলাইছোঁ। পদ্ধতিটো কি? প্ৰথমতে আমি কলগছ টুকুৰা এটা কাটি লৈ আহিলোঁ। এইটো আজি মই কাটি লৈ আহিছোঁ। এইবিলাকতো ক'লোৱেই 27 দিন হৈ গ'ল ইতিমধ্যে, এইবিলাকৰ বাঢ়ন হৈ গ'ল। আজি মই দেখুৱাবৰ কাৰণে এইটো কলগছৰ টুকুৰাটো লৈ আহিছোঁ। কেনেকৈ কৰিলোঁ, এই কলগছৰ টুকুৰাটো আনি পেলাই মই এনেকৈ তাক এটা শালত এনেকৈ অলপ বহলকৈ, বেছি বহল নহয় আৰু, এইটো দীঘল টুকুৰাটো এৰুৱাই দিলোঁ। তাৰমানে গাঁত হিচাপত কৰিলোঁ। এইটো গাঁত আৰু আমাৰ কলগছজোপাৰ গাঁত। এনেকৈ অকণমান মই খুচি দিছোঁ, যাতে ইয়াৰ শিপাবিলাক সহজে গুচি যাব পাৰে ভিতৰলৈ। ইয়াতো আপোনালোকে সকলোৱে জানেই, কলগছত যথেষ্ট মানে পানী থাকে। এই ৰস পোৱাৰ লগে লগে পিঁয়াজে আপুনি শিপা ওলাই সোমাই যাব, আৰু ওপৰৰ ফালে পাত ওলাই বাঢ়ন আৰম্ভ হ'ব। এতিয়া চাওক, এইটো হৈ গ'ল আমাৰ কলৰ টুকুৰাটো ৰেডি হৈ গ'ল। এইটো একেবাৰে সাধাৰণ, একো অসুবিধা নাই, কোনো মানে জটিলতা নাই। তেনেকৈ আনি এনেকৈ কাটি ল'ব লাগে। কাটি লোৱাৰ পিছত আমি এতিয়া কি কৰিম, এই যিটো পিঁয়াজৰ এইফালে জানেই, আপোনাৰ সকলোৱে জানে গুড়ি, এই গুড়িটোৰ পৰা শিপা ওলাব।
আমি এনেকৈ আগৰ ফালে কাটি দিম। আগৰ ফালে কাটি দি আমি এনেকৈ দিলোঁ ইয়াতে। প্ৰতিটোৰে আমি এনেকৈ আগৰ ফালে কাটি দি এনেকৈ অলপ ঘনকৈ দিলেও কথা নাই, মানে গুটিৰ কাৰণে দিয়া নাইতো আমি এইটো পাতৰ কাৰণেহে দিছোঁ, গতিকে অলপ ঘনকৈ দিলেও কথা নাই। এনেকৈ দিলোঁ। দি দিলোঁ এনেকৈ আমি। দিয়াৰ পিছত এতিয়া কৰিম কি, আপোনাৰ এইবিলাক যাতে পৰি নাযায়, বাগৰি নাযায়, তেনেকৈ আমি ইয়াত অকণমান শিপাটোৰ ছাপৰ্টৰ কাৰণে অলপ মাটি দুই ছাইডত দি দিম। এতিয়া চাওক 1 2 3 4 5 6 7 8 আমি 8টা পিঁয়াজ এইখিনি এই সৰু টুকুৰাটোৰে দিলোঁ। প্ৰায় 2 ফুটৰ অলপ বেছি হ'ব পাৰে টুকুৰাটো। ইয়াত 10টা পিঁয়াজো দিব পাৰি, কথা নাই, অলপ ঘন হ'লে কথা নাই। এনেকৈ দিয়াৰ পিছত এইটো অহাকালি মানৰ পৰাই শিপাবিলাক ইয়াৰ বৃদ্ধি হ'বই, আৰু এসপ্তাহৰ ভিতৰত ই পাত ওলাই বৃদ্ধি অনুপাতে সেই অনুপাতে বাঢ়ি যাব, আৰু বাঢ়ি গৈ আমাৰ যেনেকুৱা ওলাইছে এইবিলাক লহপহীয়া হৈ এনেকৈ এইটো একে ৰূপ পাব। গতিকে আমি যদি এনেদৰে কৰোঁ তেতিয়াহ'লে পিঁয়াজৰ পাতৰ উৎপাদন আমি সহজে পাবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে এই পদ্ধতিটো অনুসৰণ কৰিবচোন, ফলৱতী হ'ব নিশ্চয়। গতিকে ইয়াৰ আমি কৰা পদ্ধতিটো দেখুৱাই দিলোঁ, আৰু তাৰ ফলাফলটো আমি লগে দেখুৱাই দিছোঁ। এইটো আৰু তাৰমানে যিকোনো কাম এটা কৰিলে তাৰ ফলাফলটোৱে মূল বস্তুটো, সেইকাৰণে আমি এইটো দেখুৱাই দিছোঁ। আৰু সেইটো কেনেকৈ কৰিলোঁ, এই বৃদ্ধিটো কেনেকৈ হ'ল বা কেনেকৈ দিলোঁ, তাৰ ফলাফলটো ইয়াত দেখাই দিলোঁ। ইয়াত একো নাই, পানীটো দিবই নালাগে। কেৱল এই মাটিত যদি বালি হয়, নদীৰ যদি পলসুৱা মাটি হয়, কাষে দিয়া মাটিটো, তেতিয়াহ'লে আৰু ভাল, অসুবিধা একো নাই। তেতিয়াহ'লে ইয়াৰ বাঢ়নটো আৰু বেছি ভাল হ'ব। ইয়াৰ গুৰিত যিখিনি মাটি দিছোঁ আমি, সেইখিনি যদি পলসুৱা মাটি হয় তেতিয়াহ'লে আৰু ভাল হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আমি এনেদৰে পিঁয়াজৰ পাতৰ উৎপাদন কিদৰে কৰিব পাৰি আপোনালোকৰ আগত আজি এইটো দাঙি ধৰিলোঁ, মানে দেখুৱাই দিলোঁ, আৰু হাতে কামে দেখুৱাই দিলোঁ। ইয়াক যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে আপোনালোকে নিজেও এইটো কৰিবলৈ আগবাঢ়ি আহিব, আৰু আমাকো পৰৱৰ্তী ভিডিঅ' ৰেকৰ্ডিং কৰি যাবলৈ, উৎপাদন কৰি যাবলৈ অনুপ্ৰেৰণা দিবলৈ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈও বন্ধু বান্ধৱীসকলক জনাব। আজিলৈ ইমানতে সামৰিলোঁ, ধন্যবাদ।